এখেতলোকে নৃত্য কৰিব। তোমালোকে ক'ৰ পৰা আহিছা? কি খবৰ সকলোৰে, নতুন এটা ভিডিঅ'লৈ স্বাগতম। আৰু মই গৈ আছোঁ এনেই এটা মেলা, আৰু বহুত দিনৰ পৰা সোধা আপোনাৰ মেলাই দেখুৱাই আছোঁ, আৰু মেলাৰ বাদে একো নাই। আৰু মই গৈ আছোঁ এতিয়া জাগীৰোড নিজৰ পাৰ্কৰ ওচৰতে, মানে বহুত বছৰৰ পিছত এইটো মেলাটো আকৌ আয়োজন কৰা হৈছে। কিবা সংস্কৃতি কিবা এটা মেলা সেনেকুৱা কৈছিলে। আৰু মোৰ লগত চাব পাৰি দৰ্শন আছে, আৰু বহুত দিনৰ মূৰত দৰ্শন হৈ গ'ল, আৰু দৰ্শনক লৈ পেলাই দৰ্শন কৰিব গৈ আছোঁ সংস্কৃতি মেলা। এইফালে নিজৰ পাৰ্ক, আৰু এইটো হৈছে পিকনিক স্পট। আৰু এই পিনেৰ পৰা আমি যাব লাগিব ওপৰত। এইটো হৈছে নিজৰ পাৰ্কখন, আৰু এইটো হৈছে মুখ্য গেট, অসম জনজাতি সংস্কৃতি মহা উৎসৱ। আৰু এইপিনৰ পৰা পাহাৰৰ ওপৰত এণ্ট্ৰি মাৰোঁ, একদম লেলেপা ষ্টাইলত গৈ আছোঁ। আৰু এইটো হৈছে নিজৰা পাৰ্ক, ফ্ৰীতে ওপৰৰ পৰা চাব পাৰিছোঁ গাইজ। আৰু এনেকুৱা আহি পেলাই 2 নম্বৰ গেট, অসম জনজাতি সংস্কৃতি মহা উৎসৱ। আৰু এইটো চাব পাৰি কি মজা এটা বস্তু, আৰু এইটো গোটেই বাঁহেৰে বনোৱা হৈছে। নিছোঁ বাৰু ইমানকৈ, নহ'লে আকৌ ভাঙি চাঙি গ'লে কথাটো বেয়া হৈ যাব ন। একদম ভাল লাগিছে এইখিনি, কি হয় আকৌ চব বাঁহেৰে। অ' ভাই, আৰু এইপিনে গ'লে অলপমান আৰু জুবিন দাৰ গান শুনি আমি গৈ আছোঁ চলো। আৰু এইপিনে সকলো জনজাতিৰ গামোচাবোৰ সন্মানীয় কৰা হৈছে, সেইটো চাব পাৰি। তিৱা, অসমীয়া, লালুং, কাৰ্বি চব আছে। আৰু এনেকৈ আহি 3 নম্বৰ গেট পাই গ'লোঁ, আৰু এতিয়া অলপমান ভিতৰৰ ফালে চাওঁ বুলি পেলাই ভিতৰৰ ফালে সোমাই গৈ আছোঁ। আৰু মেলাটোত 2টা ভাগ আছে, এটা সেইপিনে এটা আছে, আৰু মাজত এটা পুখুৰী। আৰু পুখুৰী ইপিনে গাড়ী চাড়ী পাৰ্কিঙৰ কাৰণে চাগে এইফালে ব্যৱস্থা কৰা হৈছে, আৰু ইপিনে এটা গেট বনাইছে। এইটো চাইডে মানে আপোনালোকৰ চব নাচ গান সেইফালে দিয়া হৈছে, আৰু এইটো হৈছে 3 নম্বৰ গেট। ইফালে পাৰ্কিং চাৰ্কিং আছে, আৰু এইপিনে অলপমান নাচ গানটোৰ লগত আৰু খোৱা খাদ্যবোৰ চব ইয়াতে দিয়া হৈছে। তো অলপমান আপোনালোকক দেখাই আছোঁ কেনেকুৱা। আৰু এখেতলোকে নৃত্য কৰিব। তোমালোকে ক'ৰ পৰা আহিছা? জাগীৰোড হয়। তোমালোকে কি নৃত্য কৰিবাহে ন? এতিয়াতো কৰা নাই। বাকী তোমালোকে ছোৱালীবোৰ আৰু ল'ৰাবোৰ আছেনে? এইখিনি ল'ৰা নাই। আৰু গান চানবোৰ বজোৱাটো বজোৱা আছে, আৰু সেইপিনে আছে ন? আৰু তোমালোকে কেইজনী আছা? 18জনী আছা? ঠিকে আছে নহ'লে। আৰু ল'ৰা কেইজন আছে? ল'ৰা আমাৰ টিমটোত ল'ৰা নাই, মানে আমাৰটো বেলেগ হা ডান্স কৰিম এতিয়া, হয়। আৰু মানে নেক্সট যোনবোৰ মানে কৰিব সেইবোৰত মানে ল'ৰা আছে। আচ্ছা ঠিক আছে। এই গোটেই টিমটো মানে অকল ছোৱালী। আচ্ছা দিয়া, চবকে অল দ্য বেষ্ট, ভালকৈ নাচিবা। আৰু গাইজ ওপৰৰ পৰা আমি আহি গৈছোঁ, চাব পাৰি ওপৰৰ কি মজা এটা ভিউ, আৰু ষ্টেজৰ আৰু চোৱা মানুহবোৰৰ কাৰণে কি মজা এটা ষ্টেজ বনাইছে এইপিনে। আৰু এইফালে চাব পাৰি কি ধুনীয়া ষ্টেডিয়ামৰ দৰে এনেকুৱা ভিউ পইণ্ট বনাই দিছে, একদম মানে ইয়াৰ পৰা যদি চাই ন একদম আল্টিমেট লাগিব। তো আপোনালোকক ডাইৰেক্ট এটা নৃত্য দেখাই আছোঁ, তেওঁলোকৰতো নহয়, বেলেগ এটা চলি আছিলে মানে, সেইটো দেখাই আছোঁ অলপ। আৰু ইয়াতে সকলোৱে বহি ল'ল, আৰু কি ধুনীয়া এটা লাগিছে চাওক। আৰু ইয়াতে এতিয়া বড়ো নৃত্য এটা হ'ব, তো সেইটো অলপমান আপোনালোকক দেখাই আছোঁ। আৰু এনেকৈ নৃত্যটো শেষ, আৰু অলপমান ওপৰ ফালৰ পৰা দেখাই আছোঁ। এইপিনৰ পৰা উঠি আহি এফালে যাব পাৰি, আৰু এইপিনে যাব পাৰি। আৰু ইপিনে দি আছে আপোনাৰ খোৱা খাদ্য, যোনে ইয়াতে কাম কৰি আছে, তো কাম কৰা মানুহৰ বাবে ইয়াতে খোৱা খাদ্য। আৰু এইফালে মাংস কাটি আছে চাব পাৰি, এইপিনে গাহৰি মাংস কাটি আছে। তো আমি ইফালে চালোঁ, এইপিনেও চালোঁ, আৰু আমি মেলাৰ ফালে যাওঁ। মেলাত মানে কি আছে সিফালে চাব যাওঁ হা। ইফালে কি আছে ময়ো গম নাপাওঁ, কি আছে তো সিফালে কি থাকিব পাৰে। আজি প্ৰথম দিন 20, 21, 22 3 দিন চলিব। তো ভিডিঅ'টো চাগে 22 তাৰিখ মানে দিব পাৰোঁ। তো আপোনালোকে যদি 21 তাৰিখে দিব পাৰোঁ, তো যদি 22 তাৰিখে সময় পাই তেনেহ'লে আহিব পাৰি ইয়াতে জাগীৰোড নিজৰ পাৰ্কৰ এইখিনিতে। আৰু সেইপিনৰ পৰাতো আহিলোঁ, আৰু এইপিনে চাওক কিমান এটা ডাঙৰ পাহাৰৰ মাজত বনাইছে মেলাখন, এনেকুৱা এটা মজা পৰিৱেশত মানে আহিলে একদম মজা লাগি যাব। কাৰণ টাউনৰ পৰা অলপমান দূৰত, শান্তি পৰিৱেশ, জংঘলৰ মাজত, কেনেকুৱা এটা মানে ভাল লাগিছে একদম মনটো। আৰু ইফালে চাওক মাজে মাজে একদম, আৰু ইফালে কি আছে ভাগো আছে, এইফালে ডান্স কৰা প্ৰগ্ৰাম হয় জেগা বেলেগ ফালে, মেলা বেলেগ ফালে। ভাগ আছে একদম। ইফালে মেলা, ইপিনে খোৱা খাদ্য ওপৰত দিছে, আৰু ডান্সৰ ইফালে ডান্সৰটো দেখা পাইছে একদম মজা, মানে ষ্টেডিয়াম লেভেলৰ একদম আল্টিমেট বনাইছে একদম এইবাৰ। আৰু লাষ্ট টাইম মই বহুত সৰুতে দেখিছিলোঁ, তো মই আশা কৰোঁ যাতে ভালে আৰু হৈ থাকক, বছৰে বছৰে হৈ থাকক, আমিও চাব পাৰোঁ। ঠিক আছে, আপোনালোকো দেখাব পাৰোঁ, কোনোবা নহা মানুহো আহিব পাৰে। আৰু এইফালে কিতাপৰ দোকান বা বেলা অন্য বস্তু সেইবোৰ এইফালে দিয়া আছে, আৰু এইয়া ইমান ডাঙৰ হোৱা নাই। আৰু এইপিনে চব ৱাছৰুম ইফালে চব বনোৱা হৈছে, ব্যৱস্থা কৰা হৈছে পাহাৰৰ মাজত, কি মজা। আৰু খোৱা খাদ্য ভাগটো এইপিনে দিয়া হৈছে, আৰু এইপিনে চব আপোনালোকৰ গোটেই হোটেল, চব অনলি হোটেল। আৰু এইফালে চাব পাৰি ফেমাছ গাৰ্ল নিতা বা ইয়াতে আছে। আৰু এইপিনে অলপমান ইফালে গ'লে আপোনালোকে পাব কিতাপৰ দোকানবোৰ।
তো এইটোৱে আছিলে ভিডিঅ' আৰু ইফালে হোটেল শেষ কৰি ইফালে কাপোৰৰ দোকান আৰু কিতাপৰ দোকান ইফালে আছে আৰু মানুহ অহা ষ্টাৰ্ট হৈ গৈছে তো মোৰ 2 দিন পিছত পৰীক্ষা আছে আৰু কোনোবা যদি নতুন আহিছে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মই এনেতো নকওঁ প্লিজ কৰি দিব